মূৰৰ চুলিবোৰ ইমান ডাঙৰ হৈছে আজি যদি চুলি মই নাকাটো তেন্তে চৰাই বাহ বুলি ভাবি কণী পাৰা আৰম্ভ কৰি দিব কিন্তু মই যি বেকাৰ ল'ৰা চুলি কাটাৰ বাবে মোৰ ওচৰত এটকাও নাই কি যে কৰোঁ এনেকৈ যদি চুলিবোৰ ডাঙৰ হৈ গৈ থাকে মানুহে মোক এনেই পাগল বুলি ক'ব মূৰৰ চুলি মই নিজে নিজে কাটিব পাৰিলে কি যে ভাল লাগিল কিন্তু চুলি কাটাৰ যিবোৰ যন্ত্ৰপাতি সেইবোৰ এটাও নাই মোৰ ওচৰত সন্মুখৰ চুলি অৱশ্য নিজে নিজে কাটিব পৰা যাব কিন্তু পিছফালৰ চুলি মই অকলে অকলে কেনেকৈ কাটো ইয়েছ পাইছো এটা বুদ্ধি মূৰৰ চুলি কাটাৰ কাৰণে এটা বিয়া পাতিম পিছফালৰ চুলি মই তিৰিক দি কটাম আৰু সন্মুখৰ চুলি মই নিজে কাটিম তেতিয়াহ'লে কেইদিনমান পিছে পিছে আৰু নাপিতৰ ওচৰত যাবই নালাগে টকাবোৰ মোৰ থাকি যাব ওহো আৰু এটা কথাচোন মোৰ মনতে অহা নাই মোৰ চুলি কাটোতে কাটোতে মোৰ তিৰিচোন স্মাৰ্ট হৈ যাব মই যদি এটা চুলি কটাৰ চেলুন দিওঁ তেন্তে চুলিচোন মোৰ তিৰিয়েই কাটিব পাৰিব তেতিয়াহ'লে মোৰ আৰু কোনো টেনশ্যনে নাথাকে এতিয়া চুলি কটাৰ যিটোহে দাম আমি যদি দুইজন মিলি চুলি কাটো তেন্তে ডাঙৰ মানুহ হোৱাতে বেছি সময় নালাগিব এই বুদ্ধি এতিয়া আহিছা আগতে এই বুদ্ধি আহিলে এদিন যাব লাগে বুদ্ধিটো আগতে আহিলে ভৰিৰ ওপৰত ভৰি উঠাই দি কেৱল গুণি থাকিলো হৈ টকা আৰু ইমান টকা মই ক'ত ৰাখিম আচ্ছা কোন বেংকত লাভ বেছি পোৱা যায় কাৰ পৰা যে শুনো কোন বেংকত লাভ বেছি দিয়ে ধেত মোবাইলত চাৰ্জ কৰিলেই সকলোবোৰ দেখা যায় যি বেংকত লাভ বেছি দিব মই কিন্তু টকা সেই বেংকতে ৰাখিম আচ্ছা আৰু এটা কথা চিন্তাইচোন নকৰিলোঁ টকা মই বেংকত কাৰ নামত ৰাখিম মোৰ নামত ৰাখিম নে মোৰ মিছেছৰ নামত ৰাখিম মিছেছৰ নামত টকা নাৰাখিলে মিছেছে আকৌ অবিশ্বাস কৰিব তুমি মোৰ নামত টকা কিয় নথোৱা এই কথা যদি কয় এই যুগত কাক বিশ্বাস কৰিম মিছেছৰ নামত টকা ৰাখিলে মিছেছ হৈ যাব শিয়ানা তেতিয়া মোৰ এনেই যাব ভঙা ঘাটত থাকি মই অট্টালিকাৰ সপোন দেখি আছো মূৰৰ চুলি কটাৰে মোৰ ওচৰত পইচা নাই মই কেনেকৈ বিয়া পাতিম আৰু কাৰে বা ছোৱালী বেছি হৈছে মোৰ নিচিনা বেকাৰ ল'ৰাৰ ওচৰত ছোৱালী বিয়া দিবলৈ না এইবোৰ উল্টা উল্টা চিন্তা কৰি মোৰ একো লাভ নাই যি কৰিব মোৰ বাস্তৱতে কৰিব লাগিব বহুতবাৰতো নানা ধৰণৰ বুদ্ধি খটাই নাপিতৰ পৰা চুলি কটাই লৈছো এইবাৰ যে কি বুদ্ধি খটাম কেনেকৈ চুলি কাটিম কোনো বুদ্ধিয়ে চোন মূৰত অহা নাই অলপমান বুদ্ধি মূৰত ইয়েছ পাইছো এটা বুদ্ধি এইবাৰ সকলোৱে চাব নাপিতৰ পৰা মই কেনেকৈ চুলি কটাই লওঁ পাইছো এই ল'ৰাজনক দিয়ে মই মোৰ কামটো হাচিল কৰি লওঁ আচ্ছা বাবা তোমাৰ নাম কি মোৰ নাম যিয়ে হওক সেইটো আপোনাক কিয় ক'ম আপুনি কোন তুমিতো মোক চিনি নাপাবা বাবা আপোনাক যিহেতু চিনিয়ে নাপাম তেন্তে মই মোৰ নাম আপোনাক কিয় ক'ম মই এতিয়া বন্ধুসকলৰ লগত খেলিম আপুনি যাওকচোন ইমান সৰু ল'ৰা হৈ ইমান কথা কিয় কোৱা তোমাৰ ঘৰ ক'ত ইয়াতে নে মোৰ ঘৰ ইয়াতে নহয় মোৰ ঘৰ সেইফালে মোৰ বন্ধুৰ ঘৰত আহিছোঁ খেলিবলৈ অ' আচ্ছা আচ্ছা তেতিয়াহ'লেচোন মোৰ কামটো সহজ হৈ গ'ল তোমাৰ মা দেউতা নাই নেকি কিয় নাথাকিব মোৰ মা দেউতা সকলো আছে কিন্তু আপুনি এইবোৰ কথা মোক কিয় সুধি আছে কিয় যে এইবোৰ কথা কৈছো সেইবোৰ মইহে জানো তোমাক ক'লেতো কাম নহ'ব তোমাৰ মূৰৰ চুলিচোন বহুত ডাঙৰ ডাঙৰ তুমি মূৰৰ চুলি নাকাটা মই চুলি কাটিবই খোজোঁ কিন্তু মোৰ মা দেউতাই চাকৰি কৰে সেয়ে নাপিতৰ ওচৰত লৈ যাবলৈ তেওঁলোকৰ সময়ে নহয় আচ্ছা নাপিতৰ ওচৰত যদি মই লৈ যাওঁ তেতিয়াহ'লে তোমাৰ কিবা আপত্তি আছে কি ক'লে আপুনি মোক নাপিতৰ ওচৰত লৈ যাব কিন্তু মোৰ ওচৰততো টকা নাই হাৰে বাপা তোমাৰ ওচৰত মই টকা খুজিছো নেকি তোমাক চাই মোৰ মৰম লাগিছে সেয়ে ভাবিলো নাপিতৰ ওচৰত লৈ গৈ তোমাৰ চুলিবোৰ কাটি দিওঁ অ' তেনেহ'লে আপুনি টকা নলয় এনেই চুলি কাটি দিব এনেই দিমতো তুমি সৰু ল'ৰা তোমাৰ পৰা জানো টকা ল'ব পৰা যাব মোৰ চুলিবোৰ কিন্তু শ্বাহৰুখ খানৰ নিচিনাকৈ কাটিম সেইটো কিন্তু মই আগতেই কৈছোঁ হ'ব হ'ব তুমি শ্বাহৰুখ খানৰ নিচিনাকৈয়ে কাটা নে সলমান খানৰ নিচিনাকৈ কাটা সেইটো কাটি ল'বা দিয়া মোৰ কাম হ'লেই হ'ল তেতিয়াহ'লে পলম আকৌ কিয় কৰিছে বলক যাওঁ খুৰা আমাৰ দুজনৰ চুলি কাটিব লাগিব অলপ বহক এজনৰ চুলি কাটি দি আছোঁ তেওঁৰ শেষ হ'লে আপোনালোকক দি আছোঁ ৰ'ব ঠিক আছে এইজনে বা আকৌ কিমান সময় পলম কৰায় পলম কৰিব নোৱাৰি পলম কৰিলেই সমস্যা যদি ধৰাত পৰো চুলি কাটা নহয় একেবাৰে টাকলা বনাই দিব
আপোনাৰ ল'ৰাৰ চুলি আগতে কাটি দিওঁ? নহয় নহয়, আগতে মোৰ চুলি কাটি দিয়ক। সি সৰু ল'ৰা, তাৰ চুলি কাটোতে আৰু কিমান সময় লাগিব? আচ্ছা ঠিক আছে, আপোনাৰ মূৰৰ চুলিয়ে আগতে কাটি দিওঁ। আৰু এটা কথা, চুলি কটাৰ দাম কিন্তু বাঢ়ি গৈছে। টকা কিন্তু বেছি দিব লাগিব। কি যে কয় খুৰা, চুলি কাটিবলৈ আহি দাম দৰ কৰিম? যিমান টকা হয় সিমানে দিম। মোৰ টকা পইচাৰ অভাৱ আছে নেকি? ভাল লাগিলে 50 টকা আৰু বেছি দিম। টকাহে ল'ব আৰু বেলেগ নলয় নহয়। বঢ়িয়া, আজি ভাল কাষ্টমাৰ এজন পাইছোঁ। টকা খোজাৰ আগতেই দিও দিও কৰি আছে। হ'ব হ'ব, বহুত কথা কৈ আছে, এতিয়া মোৰ চুলিখিনি কাটি দিয়ক। খুৰা, মই সন্মুখৰ দোকানৰ পৰা কিছু বজাৰ কৰি লৈ আহোঁ। আপুনি ল'ৰাজনৰ চুলি কটা আৰম্ভ কৰি দিয়ক। আচ্ছা ঠিক আছে দিয়ক, ঠিক আছে, আপুনি যাওক। আচ্ছা শুনা, তোমাৰ চুলি কটা আংকুলক বেছি ডিষ্টাৰ্ব নকৰিবা, যেনেকৈ কাটি দিয়ে তেনেকৈ কাটি ল'বা। মইচোন কৈছোৱেই মই শ্বাহৰুখ খানৰ নিচিনা কাটিং দিম। আচ্ছা ঠিক আছে, তুমি যেনেকৈ কাটিব খোজা তেনেকৈয়ে কাটি দিব। তুমি থাকা, মই যাওঁ। ঠিক আছে যাওক, মই কটাই ল'ম দিয়ক। কি কথা, 2 ঘণ্টা পাৰ হ'ল, মানুহজন এতিয়াও আহি পোৱা নাই? ল'ৰাজনক ইয়াতে থৈ গৈছে কেতিয়াবা। মই দোকান বন্ধ কৰিম, কিন্তু এই মানুহজনৰ কাৰণে মই একোৱেই কৰিব পৰা নাই। কি হা বাবু, তোমাৰ দেউতাই তোমাক ইয়াত ৰাখি কেতিয়াবাই গৈছে, তেওঁ এতিয়াও আহি নাপালে? আপুনি এইবোৰ কি কৈছে আংকুল? তেওঁতো মোৰ দেউতা নহয়। মানে সেইজন তোমাৰ দেউতা নহয়? কোন হয়? তোমাৰ খুৰা নেকি? নহয় নহয় আংকুল, সেইজন মোৰ খুৰাও নহয়। তেন্তে সেই মানুহজন তোমাৰ কি হয়? সেই মানুহজন মোৰ একো নহয়। মানে সেই মানুহজন যদি তোমাৰ একো নহয়, তেন্তে তেওঁৰ লগত চুলি কাটিবলৈ আহিছা কিয়? সেই মানুহজনে মোক ক'লে, ফ্ৰী শ্বাহৰুখ খানৰ দৰে চুলি কাটিবা নেকি? সেইকাৰণে মই তেওঁৰ লগত চুলি কাটিবলৈ আহিছোঁ। অহ, মই এইটো কাৰ পাল্লাত পৰিছোঁ? সিচোন তেনেহ'ল ঠগবাজ কৰি 2জন মানুহৰ চুলি কটাই ল'লে। সেইকাৰণে মোৰ লগত মিঠা মিঠা কথা ক'লে, আৰু টকাও বেছিকৈ দিব খুজিলে। যদি কেতিয়াবা তোৰ লগত মোৰ দেখা হয়, তোক মই টাকলা কৰি এৰিম। তই মোক চিনি পোৱা নাই, মই কওঁ। বাপৰে বাপ, আজি যিটো টেকনিক কৰি চুলি কাটিলোঁ, মোৰ নিচিনা টেকনিক কিন্তু কোনেও নাখাটাব। মই ধৰাত পৰা নাই ঠিক আছে, কিন্তু আপোনালোকে যে ধৰাত নপৰিব তাৰ গেৰাণ্টি কিন্তু মই দিব নোৱাৰোঁ।